Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ বগৰীৰ জ্বলা মিঠা এটা আচাৰ আৰু এইদৰে বগৰীৰ আচাৰ খাই বহুতেই ভাল লাগে। বগৰী হুদাকি খাই ভাল লাগে আৰু এইদৰে আচাৰ বনালেতো খাই নিশ্চয়কৈ ভালেই লাগিব। আপোনালোকে এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুতেই টেষ্টি হয় আৰু ৰুটিৰ লগত মেইনলি এই আচাৰটো খাব পাৰে। প্ৰথমে বগৰীখিনি লৈ লৈছোঁ আৰু বগৰীৰ জ্বলা মিঠা আচাৰ বনাবৰ কাৰণে অনলি পকা বগৰী হ'লে বেছি ভাল হয়। ইয়াতে মই বাছি ল'ম বগৰী যোনখিনি কেঁচা হয় মই এটা জ্বলা আচাৰো আপোনালোকক ৰেচিপি দিম আৰু যোনখিনি পকা হয় সেইখিনিৰ পৰা মই এটা মিঠা আচাৰৰ ৰেচিপি ইয়াতে দিছোঁ। আৰু এইখিনি মই প্ৰথমে ইয়াতে সৰু সৰু ঠাৰিবিলাক ৰিমুভ কৰি ল'ম, আঁতৰাই ল'ম। আপোনালোকে আঁতৰাই ল'ব, ঠাৰিবিলাক হ'লে খাবলৈ বেয়া লাগিব, মাজত আহি গ'লে, সেইটো কাৰণে এইখিনি মই ৰিমুভ কৰি লৈছোঁ আৰু এইখিনি ছেপাৰেট কৰি ল'ম। পকা আৰু কেঁচাখিনি ছেপাৰেট কৰি ল'ম। আৰু এইদৰে বগৰী খাই কোনে কোনে ভাল পায় মোক কমেণ্টত জনাবচোন। ছোৱালীবিলাকে নিশ্চয়কৈ ভালেই পায় নহয় জানো। ময়ো বগৰীৰ এই আচাৰটো খাই বহুতেই ভাল পাওঁ। ভাবিলোঁ আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। এইখিনি বগৰী হৈ গ'ল আৰু মই এই গোটেইখিনি ঠাৰি আঁতৰাই ল'লোঁ। এতিয়া মই এইখিনি ৰ'দত দিম। মই 2-3 দিনমান ৰ'দত দিম। যিমানেই ৰ'দত দিব পাৰি সিমানেই ভাল হয়, কিন্তু বহুত বেছি কাঢ়া ৰ'দত নিদিব, কাৰণ কিয় বেছি কৰকৰীয়া মাৰিলেও বগৰী আচাৰটো খাই বেয়া লাগিব। ইমানটো পানীটো ৰিমুভ হোৱাকৈ ৰ'দত দিলেই হৈ যাব। আৰু এইখিনি বগৰী আমি ৰ'দত দিয়াৰ পাছত এইটো কালাৰটো চেঞ্জ হৈ গ'ল, নিশ্চয়কৈ লক্ষ্য কৰিছে। ৰ'দত দিলে মানে কালাৰটো কিছুমান বগৰী বেছি পকি যায় আৰু মই এইদৰে ফালি ল'লোঁ। তেতিয়া ফালি ল'লে মছলাটো ধুনীয়াকৈ মাজলৈ সোমাই যায়। আৰু ইয়াতে মছলা লৈছোঁ মই, পাঁচফোৰণ লৈছোঁ, জিৰা লৈছোঁ, এচামুচ, লগতে মেথি লৈছোঁ। আৰু মেথি বহুত বেছি নিদিব, আধা চামুচমান দিব। আৰু এইফালে ধনিয়া গুটি লৈছোঁ, চৰ্ফ লৈছোঁ, কালজিৰা লৈছোঁ। এইদৰে আপোনালোকে এইখিনি লৈ ল'ব। লগতে মই জনি লৈ লৈছোঁ, আপোনালোকেও জনি পাৰিলে দিব পাৰে। আৰু ইয়াতে কিবা মছলা আপোনালোকে নাথাকিলে স্কিপ কৰিব পাৰে, কিন্তু চৰ্ফ আৰু কালজিৰা দিলে মানে খাবলৈ বহুতেই ভাল হয়। লগতে আপোনালোকে পাঁচফোৰণটো দিবই, নহ'লে মছলাটোৱে মেইন নহয় জানো আচাৰত, মছলাটোৱে ধুনীয়া গোন্ধ এটা দিয়ে। সেইটো কাৰণে আপোনালোকে পৰাপক্ষত মছলাকেইটা দিবলৈ ট্ৰাই কৰিব। আৰু এইখিনি মছলা মই ভালদৰে ভাজি ল'ম। ভাজি ল'লে মানে ভাল হয়। মই সেইখিনি আপোনালোকক দেখাম। ইয়াতে মই গুড় লৈছোঁ, একাপতকৈ অকণমান কম, আধা কাপমান ল'লেই হৈ যাব। লগতে মই চেনি এচামুচমান লৈছোঁ। আপোনালোকে চেনিটো স্কিপ কৰিব পাৰে, দিবও পাৰে। ইয়াতে মই জলকীয়া অকণমান জ্বলা হ'বৰ কাৰণে কেইটামান গ্ৰীণ চিলি আৰু কেইটামান শুকান জলকীয়া, লগতে দুখিলা তেজপাত লৈ লৈছোঁ। আপোনালোকে তেজপাতটো নাথাকিলে স্কিপ কৰিব পাৰে, তেজপাতটো গোন্ধটো ভাল হ'বৰ কাৰণে দিয়া হৈছে ইয়াত। আৰু মই মছলাকেইটা ইয়াতে ৰ'ষ্ট কৰি ল'ম অলপ, তাৰপাছত মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। কিন্তু বহুত বেছি গ্ৰাইণ্ড নকৰিলে হয়, কিছুমান মছলা গোটা হৈ থাকিলে ভাল লাগে, যিহেতুকে আচাৰত গোটা মছলাবিলাক ভালেই লাগে। কিন্তু অকণমান গ্ৰাইণ্ড কৰি ল'ম মছলাখিনি, বহুত বেছি গ্ৰাইণ্ড নকৰিব। লগতে মই জলকীয়াকেইটাও পানী লাগি থাকিব পাৰে, সেইটো কাৰণে ৰ'দত দিয়া আছিলে, কিন্তু যোনকেইটা শুকান জলকীয়া সেইকেইটা অকণমান এইদৰে গৰম কৰি ল'লে বেছি ভাল হয়, যাতে পানী ক'তো লাগি নাথাকে। এতিয়া মই এখন কেৰাহীত অলপ তেল দিছোঁ। তেল মই মিঠাতেল দিছোঁ, আপোনালোকে ৰিফাইন তেলো দিব পাৰে, কিন্তু মিঠাতেল দি আচাৰত মিঠাতেল দি খায়ে বেছি ভাল লাগে। মই এতিয়া এইখিনি তেলখিনি গৰম হ'ব দিলোঁ আৰু গৰম হোৱাৰ পাছত মই ইয়াতে বগৰীখিনি যোনখিনি মই ফালি থৈছিলোঁ, মাজে মাজে অলপ ফালি ল'ব বগৰীখিনি, তেতিয়া মছলাটো ধুনীয়াকৈ গোটেইখিনিৰ মাজলৈ ধুনীয়াকৈ সোমাই যায়। আৰু ইয়াতে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখি মই বগৰীখিনি অলপ ভাজি ল'ম। তেতিয়া বহুত দিনলৈকে বগৰীখিনি ভাল হৈ থাকিব, বগৰীৰ আচাৰখিনি। আৰু আপোনালোকে ৰুটিৰ লগতে হওক বা ভাতৰ লগতো খাব পাৰে, সুধাকৈও খাই বহুত ভাল লাগে। মই সুধাকৈয়ে খাওঁ। এইদৰে আচাৰ বনাই থ'লে বহুত দিনলৈকে ভাল হৈ থাকে। আৰু এইদৰে মই 5 মিনিটমান সময় বগৰীখিনি ভাজাৰ পিছত এইদৰে বগৰীবিলাক অলপ ফাটি গৈছে আৰু মাজৰ অংশখিনি ওলাই যাব ধৰিছে। এনেকুৱাতে মই গুড়খিনি এড কৰি দিম, বেছিও ফাটিবলৈ নিদিব। কেইটামান যেতিয়া ফটা নিচিনা দেখে, দেন আপোনালোকে এইদৰে নিমখ অলপ দি দিব। যিহেতুকে মই বগৰীখিনিত নিমখ এড কৰা নাই এতিয়ালৈকে, জোখমতে নিমখ দিব। আৰু তেজপাত কেইখিলাও তাতেই দি দিছোঁ, দেখিছে নিশ্চয়। এতিয়া মই গুড় আৰু চেনিখিনি ইয়াত এড কৰি দিম। গুড় আৰু চেনিখিনি এড কৰাৰ পাছত বহুত টাইম আমি এইদৰে গেছৰ ফ্লেমটো বহুত টাইম দি থ'ব নালাগে, কমেও 2-3 মিনিটমান সময় গুড়খিনি গলালৈকে ৰাখি দিম। তাৰপাছত আমি গেছৰ ফ্লেমটো অফ কৰি পেলাই মছলাখিনি এড কৰি ল'ম। এয়া দেখিছেনে,
গুড়খিনি প্ৰায় গলিব ধৰিলে মই ইয়াতে গেছৰ ফ্লেমটো অফ কৰি দিম মছলাখিনি দিয়াৰ পিছতে। এয়া দেখিছে মছলাখিনি গ্ৰাইণ্ড কৰি ল'লোঁ, বহুত বেছিও গ্ৰাইণ্ড কৰা নাই, অকণমান গোটা হৈ আছে। লগতে মই জলকীয়াখিনিও এইদৰে মিক্সিতে দি দিলোঁ, তেতিয়া খাবলৈ বেছি ভাল হয়, বেছি জ্বলা হয়। আৰু এইদৰে মই মিক্স কৰি ল'লোঁ। আৰু এয়া নিশ্চয় দেখিছে অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই ধুনীয়াকৈ এটা চিচাৰ কণ্টেইনাৰত ভৰাই পেলাই ৰ'দত কেইদিনমান দিব লাগিব, বা ডাইৰেক্ট খাব পাৰে, কিন্তু মাজে মাজে ৰ'দত দি থাকিব, তেতিয়া বহুত দিনলৈকে ভাল হৈ থাকে। আৰু আপোনালোকৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব, যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আশা কৰোঁ আপোনালোকে ৰেচিপিটো নিশ্চয়কৈ চাই ভাল পালে আৰু উপকৃত হ'লে।